Hey guys, welcome back to my channel and those who are new, welcome back. 너 그래 너 요새 너 조금 이상해졌어 자꾸만 시도 때도 없이 시무룩한 Hey guys, welcome back to my channel and those who are new, welcome back to my channel. So আশা কৰো সকলোৰে ভালে আছে। তো আহক আজি ব্লগটো আৰম্ভ কৰো। বলে একদম পুৰা ৰ'দ মাৰিছে। কি কৰিছা তুমি মিকুজনীৰ লগত খেলিছা? নামটো কি মিকুজনীৰ নামটো কি? মাৰামি হা? মাৰামি হয় জানো? হয় আৰু পলাইছে জলকীয়া আৰু লগতে লৈছো মই আলু আৰু তেজপাত আৰু মই ইফালে পিঁয়াজখিনি অকণ ভাজি লৈছো অলপ গোল্ডেন কালাৰটো অহালৈকে আৰু এইখিনি মাংস আৰু মই চাউলটো এনেদৰে তিয়াই থৈছিলোঁ আৰু ইফালে পিঁয়াজখিনি ৰেডি হৈ গ'ল ধুনীয়াকৈ গোল্ডেন কালাৰ এটা উঠিছে ইয়াত আৰু মই এতিয়া পিঁয়াজখিনি কাঢ়ি থৈ দিম আৰু এতিয়া মই গোটেইখিনি তেলতে দি দিম এনেকৈ বিলাহী আদা নহৰু এনেকৈ দি দিম তেলতে অকণমান দেৰি ভাজি থাকিম বিলাহীখিনি অলপ কমি যোৱাকৈ ভাজি থাকিম অলপ সময় এইফালে ধুনীয়াকৈ বিলাহীখিনি কমি গ'ল আৰু মই ইয়াতে মাংসখিনি দি দিলোঁ ধুনীয়াকৈ এতিয়া এটাখনে লৰাই দিছোঁ এতিয়া মই এয়া অলপ সময় ভাজি থাকিম আৰু ঢাকি দিম এতিয়া অকণমান ঘনে ঘনে লৰাম তাৰপিছত আলুখিনি ইয়াতে দি দিম আৰু এইফালে পুৰা ধুনীয়াকৈ আলুখিনি সিজি গৈছে এইফালে মাংসখিনি পুৰা ৰেডি হৈ গ'ল আৰু মই তিয়াই ৰখা চাউলখিনি এনেদৰে টুকি থৈছোঁ মই অথনি কাঢ়ি থোৱা পিঁয়াজখিনি এনেদৰে থলোঁ আৰু এতিয়া মই প্ৰেছাৰত লেয়াৰ দি দি এনেকৈ চাউল আৰু মাংসখিনি এনেকৈ দি যাম আৰু লগতে মই এনেকৈ পিঁয়াজখিনি দি যাম আৰু এনেকৈ মই 3টা লেয়াৰ বনাই দিম আৰু মই অলপ ঘিউ দি দিম আৰু ঘিউ দিলে ইয়াত সোৱাদটো বহুত ধুনীয়া হয় আৰু খাবলৈও টেষ্টি লাগে আৰু এতিয়া মই ইয়াত জোখমতে পানী আৰু জোখমতে নিমখ দি দিছোঁ ধুনীয়াকৈ আৰু মই এতিয়া প্ৰেছাৰটো গেছত তুলি দিম এটা চিটি মৰালৈকে আমাৰ বিৰিয়ানী ৰেডি হৈ গৈছে ধুনীয়া